গুড মৰ্ণিং। এটি নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি আমি যাব ওলাইছোঁ কামাখ্যা মা মন্দিৰ। আৰু আমাৰ ট্ৰেইন আছিল 5:45 যিহেতু ট্ৰেইনখন আজি লেট কৰিলে, তো ট্ৰেইনখন আহি পাইছে 6 বজাত। আৰু যিহেতু মই আমাৰ বন্ধু বান্ধৱীৰ লগত বেছিভাগে ফুৰি থাকোঁ, তো আজি ভাবিলোঁ যে আজি ঘৰৰ পৰিয়ালৰ লগত ফুৰিব যাওঁ। তো বহুত দিন পিছত ওলাইছোঁ আৰু ট্ৰেইনখন আহি পাইছেহি। আমি ট্ৰেইনৰ ভিতৰত বহিলোঁ আৰু আজি খুবেই ট্ৰেইনত কম আছিল মানুহ। আৰু যিহেতু ৰাতিপুৱা চিনাৰীটো বহুত ভাল লাগে, তো ৰাতিপুৱাৰ যোনটো ভিউ থাকে বহুত ধুনীয়া। চ' তেনেদৰে আমি আজৰা পালোঁ আহি। তো আজৰাত যিহেতু ক্ৰচিং আছিল, ক্ৰচিং থকাৰ বাবে ট্ৰেইনখন 20 মিনিট লেট কৰিলে। তাৰপিছত আমি এনেদৰে কামাখ্যা ষ্টেচন পালোঁহি আৰু আমি এতিয়া কামাখ্যা ষ্টেচনত নামিম। আৰু যিহেতু আমি 9-10জন আহিছোঁ, সেইবাবে এখন গাড়ী বুক কৰিব লগা হৈছে। তো আইতা, বাইদেউ, ভণ্টি, ভাগিনী আমি আটাইবোৰ আহিছোঁ, সেইবাবে এখন গাড়ী বুক কৰিলোঁ। তাৰপিছত আমি এনেদৰে গাড়ীত বহি আমি মন্দিৰলৈ গৈ থাকিলোঁ। গৈ থকাৰ অৱস্থাত যিহেতু আমি মন্দিৰৰ ভিতৰত দৰ্শন কৰিম, সেইবাবে টিকেট কৰিব লাগে। চ' আমি টিকেট কাউণ্টাৰত আহিলোঁ। তাত আমি মিনিমাম 1 ঘণ্টামান বহিলোঁ। তাৰপিছত আমি টিকেট পালোঁ। টিকেটখনত দেখিলোঁ মোৰ ফটো, ভাল লাগিছে ফটোখন। তাৰপিছত আমি যিহেতু প্ৰসাদ লোৱা নাছিলোঁ, আমি প্ৰসাদৰ কাৰণে ওলাই আহিলোঁ আৰু অকণমান প্ৰসাদ ল'লোঁ। প্ৰসাদখিনি লৈ পেলাই আমি মন্দিৰৰ ভিতৰত যাবৰ কাৰণে সাজু হ'লোঁ। তো এনেদৰে আমি মন্দিৰৰ চিৰিবোৰ পালোঁ। তো চিৰিৰে আমি খোজকাঢ়ি ওপৰলৈ উঠিলোঁ। উঠাৰ পিছত দেখিলোঁ যে আজি কিবা আছিলে চাগে মন্দিৰত, বহু মানুহ ভিতৰত। চ' এনেদৰে আমি মন্দিৰৰ গেট পালোঁ আৰু গেটখনত এটা প্ৰণাম জনাই আমি ভিতৰত গ'লোঁ। হয়তো কামাখ্যা মা টেম্পলটো হৈছে, বহুত ভাল লাগিলে। যিহেতু আমি ট্ৰেইনে যাত্ৰা কৰিছোঁ, পুখুৰী পাৰত গৈ পেলাই আমি হাত ভৰি মুখ পানী ছিটিয়াই ল'লোঁ। লৈ পেলাই বহুত ভাল লাগিলে আৰু পানীখিনি বহুত ঠাণ্ডা। আজি একচুৱেলি বতৰটো বহুত ঠাণ্ডা হৈ আছে, ইমান গৰম দিয়া নাই। বৰষুণৰ প্ৰভাৱ হৈ আছিল, কিন্তু বৰষুণ দিয়া নাই। তো এনেদৰে আমি টিকেট কাউণ্টাৰত আহিলোঁ, টিকেটবোৰ দেখাই পেলাই আমি 2 নম্বৰ কাউণ্টাৰত বহিলোঁ আৰু বহু মানুহ। আমি ইয়াতে 2 ঘণ্টামান ৱেইট কৰিলোঁ। আমাৰ 10:21 টিকেট পাইছোঁ। আমি 1:15 আমি গেটৰ ভিতৰলৈ সোমাইছোঁ। তাৰপিছত যিহেতু 1 বজাত গেট বন্ধ কৰে, সেইবাবে আকৌ 1 ঘণ্টা ৰখিব লগা হ'ল। চ' এনেদৰে আমি ৰখাৰ পিছত আমি আজি যিহেতু কৰি আছিলোঁ, তো এনেদৰে আমি লাহে লাহে খোজকাঢ়ি আমি মন্দিৰত গেট পালোঁহি। আৰু মন্দিৰৰ ভিতৰত যিহেতু মোবাইল এলাউড নাই, সেইবাবে মই মোবাইলটো ছুইচ অফ কৰি পেলাই পকেটত সোমালোঁ। তো এনেদৰে আমি মন্দিৰটো দৰ্শন কৰাৰ পিছত আমি বাহিৰত ওলাই আমি ধূপ চাকি জ্বলাই সেৱা ভাগ ল'লোঁ। লৈ পেলাই আমাৰ যিহেতু সময়ো নাই, খুবেই কম, ঘূৰিব নোৱাৰিলোঁ। ট্ৰেইনৰ কথা আছিল আৰু ট্ৰেইন যিহেতু 5 বজাত আছিলে। তো এনেদৰে আমি কামাখ্যা মা দৰ্শন কৰি এখন ফটো উঠি শেষ কৰিলোঁ। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইয়াতে সমাপ্ত। ধন্যবাদ।